জেং বিহু কোনে পাইছিলে বাৰু? তেতিয়াহ'লে কালি কেনেকে মন বহাগিয়ে পুৰস্কাৰ নিলেহি? মই নিদিলো। কেলে? বিচাৰকৰ আসনত বহি দিলে কোনো এজন ব্যক্তি শুদ্ধ বিচাৰক হ'ব নোৱাৰে আৰু প্ৰথম পুৰস্কাৰ পোৱা গৰাকীয়ে কেৱল শ্ৰেষ্ঠ নাচনী হ'ব নোৱাৰে বুলি মই যোৱা 7 মে তাৰিখে এটা ভিডিঅ' দিছিলোঁ। ভিডিঅ'টো চালে আপোনালোকে গম পাব যে তাত যিখিনি কথা কৈছিলোঁ সেইখিনি আখৰে আখৰে প্ৰমাণিত হ'ল। ডিব্ৰুগড়ৰ লেপেটকটাৰ জকাইৰ বিহু অনুষ্ঠান এটাৰ কিছুমান আপত্তিজনক কল ৰেকৰ্ডিং ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে। এয়াই প্ৰথম নহয়, এনেকুৱা ঘটনা আগুৱে পাছেও আমাৰ চকুৰ আগতে এনেকুৱা ঘটনা ঘটি আহিছে। গতিকে মই তেতিয়াও কৈছিলোঁ, আজিও ক'ম যে যেতিয়ালৈকে এই বিচাৰক আৰু প্ৰশিক্ষক এই দুয়োটা বিষয় ইটো সিটোৰ লগত সংযোগ হৈ থাকিব, যেতিয়ালৈকে কানেক্ট হৈ থাকিব, তেতিয়ালৈকে অনাগত দিনতো এনেধৰণৰ ঘটনা ভৱিষ্যতেও হৈ থাকিব আৰু আচল প্ৰতিভাৰ কেতিয়াও বিকাশ নহ'ব। মই বিহুৰ কোনো বিশেষজ্ঞ নহয়, কিন্তু নিজৰ সংস্কৃতি বিক্ৰী হোৱাটো নিবিচাৰোঁ আৰু এনেধৰণৰ বিষয়বোৰৰ ওপৰত আলোচনা, গঠনমূলক কিছুমান আলোচনা হোৱাটো বিচাৰোঁ আৰু মোৰ লগতে হয়তো সকলোৱে সেইটোৱে বিচাৰিব। গতিকে এই বিচাৰক, প্ৰশিক্ষক, কৰ্মশালা, নাচনী আৰু অভিভাৱক এই গোটেইবোৰক একেলগে সাঙুৰি এটা আলোচনা, গঠনমূলক আলোচনা হোৱাৰ খুবেই প্ৰয়োজন আছে। যদি আলোচনা নহয়, আচল প্ৰতিভাবোৰ লুকাই থাকি যাব। ধন্যবাদ।